Hey dosto, welcome to my YouTube channel AR Azizul speech. So আশা কৰো সকলে ভালে আছে। আজি আপোনালোকক লৈ যাম গোৱালপাৰা জিলাৰ মাজাৰ শৰীফলৈ। আপোনালোকে হয়তো নিশ্চয় চিনি পায় হাজো পোৱা মক্কা, ঠিক তেনেকুৱা গোৱালপাৰা জিলাতে এখন মাজাৰ আছে। তো আজি তাত ফুৰিবলৈ যাম। তাত মেলা হৈ আছে বা ফেষ্টিভেল বুলি ক'ব পাৰোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিয়াৰ ফ্ৰেণ্ডছ, আহি পালোঁ মাজাৰলৈ। ইয়াত চাওক নদী, মাজাৰৰ ওচৰতে এখন নদী, ইমান ধুনীয়া লাগি আছে চাওক। চাওক মানুহৰ সংখ্যা কম, কিয়নো আজি প্ৰথম দিন আৰু সূৰ্যগিৰিটো মেলা আৰম্ভ হৈছে সেইকাৰণে। ডিয়াৰ ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই থাকক আৰু আপোনালোকে কিছুমান কাণ্ড দেখাম। মানুহে যে ইমান নিম্ন শ্ৰেণীৰ কাৰ্য কৰিব পাৰে, ইয়া আপোনালোকক আজি দেখাম। তো বলক ভিডিঅ'টো চাই থাকক। प्रथमते ये दृश्यখন চাই লওক। मुझे लगता है तो ये लोग पागल हो गए। ये सब भंड लोग है। To guide me all the way till I make it to His paradise, the home of biggest dreams to see you, see you be my pleasure, but no one is like you. I wish to see you, see you be my pleasure, but no one is like you. And I wish to face the prophet Muhammad and be with him in Jannah. Wish to see you, see you. এই বন্টি, লটাৰী টিকেট কিমান কে? মোক এখন দিয়কচোন। In the one day we'll leave this world, we will go with no dream, yeah. Sorrowful, yeah. My biggest dreams to see you, see you be my pleasure, but no one is like you. I wish to see you. একটা কথা কই, কোনো প্রমাণ নাই। ভালো ইয়া চাওক দোস্ত, পইচা ডোনেট কৰি আছে, যেহেতু ইছলামত হাৰাম বুলি কৈছে। ইমান পইচা ডোনেট কৰিছে, যেহেতু হাৰাম বুলি ঘোষণা কৰা হৈছে ইছলামত। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এটা মেছেজ দিব খুজিছোঁ। মেছেজটো কি? মেছেজটো হ'ল মাজাৰত আপোনালোকে কেতিয়াও টকা ডোনেট নকৰিব। টকা ডোনেট কৰিলে কি হ'ব? আপোনাৰ লছে হ'ব। আপুনি যিখিনি টকা ডোনেট কৰিলে সেই টকাখিনি লছ হ'ব। সেই টকাখিনি যদি আপুনি গৰীব মানুহসকলক যদি দিলে হয়, তেতিয়া আপোনাৰ ভাল হ'লে হয়। চ' ৰিকুৱেষ্ট কৰি কৈছোঁ, মাজাৰত টকা কেতিয়াও নিদিব আৰু আনকো টকা দিয়াৰ পৰা বিৰত ৰাখিব।
চাওঁ ফ্ৰেণ্ডছ সৰু সৰু ল'ৰা ছোৱালীবোৰক হাতত চাপ লগাই দিয়ে আৰু 5 টকা বা 10 টকাকৈ লয়